আপোনাৰ হাতত ৫ টকীয়া পুৰণি নোট আছে নেকি? যদি আছে তেন্তে আপোনাৰ কাৰণে এক ভাল খবৰ। ৫ টকীয়া পুৰণি নোট থাকিলে আপুনি লাভ কৰিব পাৰে ৬ লাখ টকা। আপোনাৰ হাতত আছে নেকি এইখন ৫ টকীয়া পুৰণি নোট? তেন্তে আপোনাৰ কাৰণে এই খবৰটো গুৰুত্বপূৰ্ণ হ'ব পাৰে। ৫ টকীয়া 786 নম্বৰ থকা এই নোটখনে সলনি কৰিব পাৰে আপোনাৰ জীৱন। এই ৫ টকীয়া পুৰণি নোট অনলাইনত কেনেকৈ বিক্ৰী কৰিব আপুনি? সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাব। আপুনি নিশ্চয় সচেতন যে আজিকালি কিছুমান পুৰণি নোট আছে যিবোৰ এতিয়া প্ৰচলিত নহয়, অৰ্থাৎ সেইবোৰেৰে একো কিনিব নোৱাৰি। প্ৰায় মানুহে নিজৰ ল'ৰা-ছোৱালীক এইবোৰ খেলিবলৈ দিয়ে, কিন্তু অতি কম সংখ্যক মানুহে জানে যে এইবোৰৰ পুৰণি নোটৰ গুৰুত্ব আৰু মূল্য বহু বেছি। যিসকলৰ হাতত এনে পুৰণি নোট আছে তেওঁলোকে জানে যে বিশ্বৰ বজাৰত টকা বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰি আছে। ৫ টকীয়া এখন নোটে আপোনাৰ জীৱন সলনি কৰিব পাৰে। আজি বিশ্বৰ বজাৰত বিভিন্ন ধৰণৰ পুৰণি নোট বিক্ৰী কৰা হৈছে, কিন্তু বৰ্তমান ৫ টকীয়া পুৰণি নোটৰ চাহিদা বহু গুণ বেছি। এতিয়া আপোনালোকক কওঁ যে এই ৫ টকীয়া নোট সাধাৰণ নোট নহয়, এই নোট এক গুৰুত্বপূৰ্ণ নোট। ইয়াৰ বিশেষত্বৰ কথা কওঁ যে পিছফালে ট্ৰেক্টৰ চলোৱা এজন কৃষকৰ ছবি আৰু চিৰিয়েল নাম্বাৰ শেষত 786 লিখা আছে। যদি আপোনাৰ হাতত এই নোট আছে তেন্তে ৬ লাখ টকাত বিক্ৰী কৰিব পাৰিব। আপোনাৰ নোটখন এনেধৰণে অনলাইনত বিক্ৰী কৰক। ইয়াৰ বাবে প্ৰথমে OILX বা কইন বাজাৰ ৱেবছাইটলৈ যাব লাগিব। তাৰপিছত নিজকে এই নোট বিক্ৰেতা হিচাপে পঞ্জীয়ন কৰিব লাগিব। তাৰপিছত আপোনাৰ কিছু তথ্য যেনে নাম, মোবাইল নম্বৰ আদি পূৰণ কৰিব লাগিব। ইয়াৰ পিছত আপুনি আপোনাৰ টকাটোৰ দুয়ো চাইডৰ ফটো তাত আপলোড কৰিব লাগিব। তেতিয়া আপোনাৰ বিজ্ঞাপন প্ৰদৰ্শিত হ'ব। তাৰপিছত আপোনাৰ নোটখন যিয়ে ভাল হ'ব সেই মানুহজনে আপোনাক ফোন কৰিব। এই প্ৰতিবেদন কেৱল ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰদান কৰা হৈছে। ফাৰ্মা লাইভে এই তথ্য নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। ভিডিঅ'টো ভাল লাগিলে এটা শ্বেয়াৰ কৰিব নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট ফাৰ্মা লাইভ।